নমস্কাৰ এই মুহূৰ্তত লৈছে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 চনত 18 মাৰ্চত অসমীয়া পৰীক্ষা দিবলৈ সাজু হৈছিল সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কিয়নো 2023 চনত 18 মাৰ্চত অসমীয়া পৰীক্ষা বাতিল কৰিছে, এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ঘোষণা কৰি কয় যে 18 মাৰ্চত হ'বলগীয়া অসমীয়া পৰীক্ষা বাতিল কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিটো 2023 চনত 18 মাৰ্চত পৰীক্ষা দিবলৈ সাজু হৈছিল, অসমীয়া পৰীক্ষাটো যিটো তোমালোকৰ আছিল আৰু সেই পৰীক্ষাটো বাতিল কৰি দিয়া হৈছে, এই কথা হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে। পৰীক্ষা বাতিল হ'ল SLCৰ অসমীয়া বিষয়ৰ পৰীক্ষা। টুইটাৰ যোগে হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। তোমালোকৰ এই কথাটো সুন্দৰকৈ জনাই দিছে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে, কাৰণ এইটো অসমীয়া পৰীক্ষাৰ প্ৰশ্নকাকতটো ফাদিল হৈছে, সেইবাবে এই পৰীক্ষাও কি কৰিছে তোমালোকৰ কেঞ্চেল কৰিছে অৰ্থাৎ বাতিল কৰি দিছে বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকে 2023 চনত 18 মাৰ্চত অসমীয়া পৰীক্ষা দিবলৈ সাজু হৈছিল অৰ্থাৎ পৰীক্ষা দিবা বুলি তোমালোকে ভাবিছা, কিন্তু সেই পৰীক্ষা দিবলৈ তোমালোকে এতিয়া যাব নালাগে, কাৰণ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সেই কথা ঘোষণা কৰিছে আৰু কৈছে যে বাতিল হ'ল মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা। মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল, 18 মাৰ্চত আছিল অসমীয়া বিষয়ৰ পৰীক্ষা। টুইটাৰ যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰৰ লোহিত আবলু হাইস্কুলৰ পৰা ফাদিল প্ৰশ্নকাকত পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰণৱ দত্তই জেৰাত এই তথ্য ফাদিল পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই বাতিল হৈছিল। বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলতো জড়িত আছিল প্ৰণৱ দত্ত। ছাত্ৰ ছাত্ৰীসকল, বিজ্ঞান পৰীক্ষা বাতিল কৰিছে তোমালোকৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে, কিন্তু অসমীয়া পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল হৈছে, সেইবাবে 18 মাৰ্চত হ'বলগীয়া 2023 চনত অসমীয়া পৰীক্ষা বাতিল কৰা হ'ল। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা ঘোষণা কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিৰ এই খবৰখিনি মই সুন্দৰকৈ জনাইছোঁ। যদি তোমালোকৰ মাজত ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা। চ' এতিয়া তোমালোকে পৰীক্ষা দিবলৈ যাব নালাগে। 18 মাৰ্চত হ'বলগীয়া পৰীক্ষা অসমীয়া পৰীক্ষা তোমালোকৰ বাতিল কৰিছে, এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ঘোষণা কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই পৰীক্ষাটো কেতিয়া ল'ব এতিয়াও সঠিক দিন তাৰিখ ঘোষণা কৰা নাই। যদিও তোমালোকৰ এই দিন তাৰিখ ঘোষণা কৰিলে মই তোমালোকৰ পিছৰ ভিডিঅ' তোমালোকক জনাই দিম যে কেতিয়া তোমালোকক এই অসমীয়া পৰীক্ষাটো ল'ব, কিন্তু তোমালোকক বাতিল কৰাৰ কথাটো হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে, কিন্তু কেতিয়া ল'ব সেইটো এতিয়াও ঘোষণা কৰা নাই।